সমৰ্থন দিব হয় আমাৰ কোকৰাঝাৰ জিলাৰ 5টা সমষ্টি আছে একেলগে নমিনেশ্যন দিব আৰু নমিনেশ্যন আজিৰ এই সময়ত সকলো জাতি জনগোষ্ঠী আপোনালোকে দেখিবলৈ পাইছে সকলো জাতি জনগোষ্ঠী সকলো শ্ৰেণীৰ ৰাইজ সকলো ধৰ্মীয় লোকসকল ইয়াত উপস্থিত আছে অৰ্থাতে কোকৰাঝাৰ বুলি নহয় বিটিচি অঞ্চলত 15টা সমষ্টিত আমি এনডিএ হিচাপে জয়ী হোৱাটো কথা 100% কোনো ডাউট নাই জিকিব আমাৰ লগত প্ৰতিদ্বন্দ্বী মানে কণ্টেষ্ট কৰিব পৰা কেণ্ডিডেট মই এতিয়ালৈকেতো চিনিব পৰা নাই কোনে কণ্টেষ্ট হ'ব আমাৰ লগত মুঠতে মই দেখা নাই এনেকুৱা হাৰ্ড কণ্টেষ্ট কৰিব পৰা দল মই দেখিবলৈ পোৱা নাই বিটিচিত আপোনালোকে 15খন পোৱাৰ পৰা গোটেই অসমত আপোনালোকে 126খনত কিমানখন আপোনালোকে আশা কৰিব গোটেই অসমৰ এনডিএ হিচাপে আমাৰ মই যিখিনি দেখিবলৈ পাইছে 100ৰ তলত আহিব নালাগে মোৰ হিচাপত বাছ আপোনালোকে সোধা নাই মই তথাপিও কম এই যে কোনোবাই যোৱাকালি আমাৰ দলৰ পৰা ৰিজিগনেশ্যন দিছে খলিলুৰ ৰহমান ৰিজিগনেশ্যন দিছে আৰু গোসাইগাঁৱৰ আমাৰ PMB আৰু CWC মেম্বাৰ ৰিজিগনেশ্যন দিছে এইটো একো ক্ষতি নকৰে আমাৰ দৰ্জা খোলা যাবও পাৰে আহিবও পাৰে দলৰ পৰা যিসকলে যাব ইচ্ছা আছে যাব পাৰে দৰ্জা খোলা হয় না নহয় আহিবও পাৰে যাবও পাৰে আহিবও পাৰে আৰামছে হ'ব না বিপুল ৰাইজৰ সঁহাৰি পাইছোঁ আমাৰ কোকৰাঝাৰ 3 নম্বৰ ST সমষ্টিৰ পৰা বিপুল মানুহৰ জনসমৰ্থন বিভিন্ন জাতি জনগোষ্ঠী চবেই মিলি আৰু মই আপ্লুত আৰু মই ইহঁতৰ আভাৰী হৈ আছোঁ আৰু ধন্যবাদ জনাইছোঁ হয় মই ৰাইজৰ কামৰ লগত আগৰ পৰাই জড়িত আছিল সেইটো কাৰণে ৰাইজে মোক মৰম কৰে আৰু মোৰ ওচৰত কনফিডেন্ট আছে আৰু সিহঁতে মোক কনফিডেন্টত লৈছে আপোনাৰ বিজয় নিশ্চিত বুলি ভাবে 100% প্ৰথম কাম কি কৰিব বাইদেউ যদি প্ৰথম কামটো মই BPF-ৰ যিটো আমাৰ কাম কৰিব লগা আছে ইয়াৰ লগত কৰিম আৰু নিজাববীয়াকৈ মই আৰু কিছুমান কথা ভাবিম জিলা অন্তৰ্গত আমাৰ 5টা যেটো এছেম্বলি সমষ্টি আছে আমি একেলগে 5টা সমষ্টিৰ প্ৰাৰ্থীবিলাকে মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আজিৰ দিনটো ঠিক কৰিলোঁ সেই মৰ্মে আজি আমাৰ 1 নম্বৰ গোসাইগাঁও 2 নম্বৰ দতমা 3 নম্বৰ কোকৰাঝাৰ 4 নম্বৰ বাকুংগুৰি আৰু 5 নম্বৰ পৰ্বজোৰা MLA সমষ্টিৰ প্ৰাৰ্থীবিলাকে একেলগে আমি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি আগবাঢ়িছোঁ আজি মনোনয়ন পত্ৰ দাখিল কৰাৰ অন্তিম দিন আৰু সেই দিনাখন আমাৰ আজি মানে আমাৰ কি কয় সেইটো ভগৱান মহাদেৱৰো এটা পবিত্ৰ দিন সোমবাৰ দিন এই পবিত্ৰ দিনটোকে আমি বাছি লৈ আজি মনোনয়ন পত্ৰ দাখিল কৰিবৰ কাৰণে আমি মানে সিদ্ধান্ত ল'লোঁ এই হিচাপে অলপ পাছতে মোৰ মনোনয়ন বা আমাৰ মনোনয়ন পত্ৰ দাখিল কৰা হ'ব হাজাৰ হাজাৰ লাখ লাখ মানুহবিলাকে আজি এই মনোনয়ন পত্ৰ দাখিল কৰাত তেখেতসকলে স্বতঃস্ফূৰ্তভাৱে নিজৰ অঞ্চলৰ পৰা নিজৰ সমষ্টিবিলাকৰ আমাৰ প্ৰাৰ্থীসকলক জিকাবৰ কাৰণে জিকাব মাত্ৰ নহয় বিপুল একেবাৰে ৰেকৰ্ড আসামৰ ভিতৰত ৰেকৰ্ড সৃষ্টি কৰি এটা আমাৰ মানে জিকাবৰ কাৰণে এটা উদ্দেশ্য লৈ পেলাই আমাৰ ছাপোৰ্টাৰসকলে শুভাকাংক্ষীসকলে আজি ইয়াত তেওঁলোকে ৰাতিপুৱাৰ পৰাই মনোনয়ন পত্ৰ দাখিল কৰাৰ এজন সাক্ষী হিচাপে হ'বৰ কাৰণে আমাক লৈ তেখেতসকলে সমৰ্থন আগবঢ়াই আহিছে আমাক উৎসাহ উদ্দীপনা সাহস আৰু বিশ্বাস তেখেতসকলে যোগাইছে আমি এই ৰাইজৰ আস্থা বিশ্বাস লৈয়ে ৰাইজৰ এই বিপুল সমৰ্থন লৈয়ে ৰাইজৰ এই শক্তিটোকে আগত ৰাখিয়ে আজি আমি মনোনয়ন পত্ৰ দাখিল কৰিম ইয়াৰ পিছত আমি নিৰ্বাচনী মানে যুঁজৰ যিবিলাক ক্ষেত্ৰ আছে নিজৰ ক্ষেত্ৰখনত আমি আগুৱাই যাম ৰাইজক চিন্তা চৰ্চা এই চিন্তা চৰ্চাত আমি সমভাগী হৈ কাম কৰিম বা সংগ্ৰী সমষ্টিৰ লগতে এই অঞ্চলৰ BTC অঞ্চলৰ সমগ্ৰ ৰাইজৰ আমি একেলগে মিলি কাম কৰিম আৰু সকলোকে আগুৱাই লৈ যোৱাৰ চেষ্টা কৰিম চেপালী মাৰক আপোনাৰ প্ৰত্যাহ্বান হ'ব পাৰে নেকি মই তেনেকুৱা দেখা নাই কাৰণ এটাই হাগ্ৰামা মহিলা স্তৰে যিটো প্ৰচেষ্টা লৈছে সকলো জাতি জনগোষ্ঠীক আগবঢ়াই লৈ যোৱাৰ যিটো চেষ্টা লৈছে সেই কামখিনিকে আমি সফল ৰূপ দিবলৈ তেখেতৰ সৈনিক হিচাপে কাম কৰিবলৈ আমি আহিছোঁ ইতিমধ্যে ৰাইজে হাগ্ৰামা ছাৰক মেণ্ডেট দি দিছে যে ইয়াৰ পৰা BPF দলে বিপুল ভোটত উইনাৰ হৈ যাব বাসংৰীল নহয় গোটেই বাসংৰীৰ লগতে গোটেই BTC যিমান সমষ্টি আছে গোটেইকেইটাতে জয়ী হৈ যাব তাৰে আপোনালোকে পৰিৱেশ আজি দেখা পাইছে লাখ লাখ জনগণে সকলো জাতি জনগোষ্ঠীৰ মানুহে ইতিমধ্যে সমাগম কৰিছে আজিৰ যি আমাৰ নমিনেশ্যন দিয়াৰ এই ৰেলীত আজি মনোনয়ন পত্ৰ মই দাখিল কৰিলোঁ আৰু
মই দৃঢ় বিশ্বাসী পৰ্বতজৰা সমষ্টিৰ পৰা BPF দলৰ কেণ্ডিডেট হিচাপে যিহেতু মোক মনোনীত কৰিছে, মই 100% জয়ী হ'ম বুলি আশাবাদী। এতিয়া ক'ব নোৱাৰোঁ কাৰ লগত যুঁজ হ'ব, কাৰণ এতিয়া আমি এইকাৰণে ক'ব নোৱাৰোঁ BPFৰ কোকৰাঝাৰ জিলাৰ যিটো সাংগঠনিক ভেটি সেইটো বহুতেই ষ্ট্ৰং, আৰু যোৱা বিগত ইলেকশ্যনত আমি যিটো দেখা পাইছোঁ যোৱা আগৰবাৰো আৰু লাষ্ট BTC ইলেকশ্যনতো আমি দেখা পাইছোঁ কোকৰাঝাৰত BPF ছেকেণ্ড পজিশ্যনত কোনোবা থাকিব, সেইটো আমি ছেকেণ্ড পজিশ্যনতো চবৰ ভিতৰত এজন থাকিবই, তো আমি 100% ফাৰ্ষ্ট পজিশ্যনত থাকিম। কাৰ লগত মানে কম্পিটিশ্যন হ'ব এতিয়া আমি ক'ব নোৱাৰোঁ। চাওক, মই পৰ্বতজৰা সমষ্টিৰ লোকেল যিখিনি ইছ্যু আছে সেইখিনি ইছ্যু লৈ মই ৰাইজৰ মাজত যাম, আৰু ইতিমধ্যে পৰ্বতজৰাত মই যিটো দেখা পাইছোঁ বিশেষকৈ ৰাস্তা ঘাটৰ বহুত সমস্যা আছে, ব্ৰিজৰ সমস্যা আছে, বহুত জেগাত আমাৰ স্কুল কলেজ ইষ্টাব্লিছ কৰিব লগা আছে। এটা এৰিয়াৰ পৰা আৰু এটা এৰিয়া বহুত দূৰলৈকে কলেজ স্কুল যাব লাগে, আৰু বিশেষকৈ স্বাস্থ্যৰ ক্ষেত্ৰত বহুত কৰিব লগা আছে। তাত মানে ছাবচিডাৰী হেল্থ চেণ্টাৰ হওক, মডেল হস্পিটেল হওক, সেইবিলাকৰ অভাৱ হৈ আছে। তো আমি অভাৰঅল মানে পাব্লিকৰ যিখিনি মানে বেচিক নিড এইটোৰ ওপৰতে 100% কাম কৰি